Welcome back to my channel Trina's vlog. Guys, আজি হৈছে দোল যাত্ৰা আৰু দোল যাত্ৰা ৰাতিয়ে সন্ধিয়া হ'ব আহিলে আজি আৰু কাইলৈ ফাকুৱা খেলা হ'ব। আজি বৰদোৱাত বহুত বেছি মানে মানুহ যায়, আপোনালোকে জানে বহুত বেছি তাত কিবা কিবি হয় আৰু মই লাইফত ফাৰ্ষ্ট টাইমৰ কাৰণে আজি ওলাইছোঁ সন্ধিয়া বৰদোৱা যাবৰ কাৰণে আৰু এতিয়া মই ঘৰৰ পৰা অকণমান দূৰলৈ ওলাই আহিলোঁ। এতিয়া মোৰ লগৰ কেইটামান আহিব, লগৰ ল'ৰা ছোৱালী কেইজনীমান, আৰু আমি একেলগে এতিয়া যাম বৰদোৱালৈকে। গতিকে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ মই শুনিছোঁহে কেৱল যে আজি দিনটোত তাত কি হয়, কিন্তু মই নিজৰ চকুৰে দেখা নাই। বৰদোৱালৈ এনেই গৈছোঁ, কিন্তু আজিৰ দিনটোত বৰদোৱালৈ যোৱা হোৱা নাছিলে। এতিয়াও আপোনালোকক দেখুৱাই গৈ থাকিম তাত কি হয়, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ঘৰৰ পৰা অকণমান সোনকালে ওলালে ভাল আছিলে, আমি অলপ বেছি সময় তাতে থাকিব পাৰিলোঁহেঁতেন। এতিয়া মানে অকণ কম সময় থাকিব পাম আৰু একো নাই। ৰাতি আজি যিহেতু জোনাক হয়, জোনাকৰ মাজে মাজে আহি ভালেই লাগিছে। এতিয়া আমি ইয়াতে বাইক থ'ম, যিহেতু বহুত বেছি ভিৰ, গতিকে গেটৰ ফ্ৰণ্টলৈকে নিব নোৱাৰি বাইক গাড়ী একোকে। আমি বাইক থোৱা ঠাইৰ পৰা অলপমান খোজকাঢ়ি আহি এতিয়া আমি পালোঁ এইখন বৰদোৱা থানৰ মেইন গেট, আৰু চাওক ইয়াতে কিমান বেছি ভিৰ মানুহৰ। মেইন গেটৰ সন্মুখতে বিভিন্ন বয় বস্তুৰ দোকান পোহাৰ বহিছে, গতিকে ভিতৰলৈ সোমোৱাৰ আগতে এইখিনি এবাৰ চাই লওক। থানৰ ভিতৰৰ দৃশ্য। চাওক, থানৰ ভিতৰত ভক্তসকলে এনেদৰে ঠাই লৈছেহি ৰাতিটোৰ কাৰণে, আৰু বিভিন্ন ঠাইত আপোনালোকে দেখিবলৈ পাব এনেকৈ ভাত বনাই আছে। চাওক আপোনালোকে থানৰ ভিতৰত এনেদৰে বিশ্ৰাম গৃহ বনাই দিয়া হৈছে ভক্তসকলৰ কাৰণে, কিন্তু ইমানেই বেছি মানুহ যে ইয়াৰ বাহিৰেও আকৌ বেলেগতো গৈ থাকিব লগা হৈছে তেওঁলোক। এই যে সন্মুখত দেখিছে ঘৰটো, এইটো হৈছে নৈবেদ্যৰ গৃহ। মানে আপুনি যদি কিবা শৰাই আনে থানলৈ বুলি, তেনেহ'লে আপুনি ইয়াতে আহি জমা দিব লাগিব। এইটো হৈছে থানৰ মূল নামঘৰ, আৰু ইয়াৰ সন্মুখতে বহু লোকে বৰগীত পৰিৱেশন কৰি আছে, নাম পৰিৱেশন কৰি আছে, লোকগীত পৰিৱেশন কৰি আছে, আৰু বহু লোকে ভাত বনাই আছে। এইফালে সোমাই গ'লে পোৱা যায় গুৰুজনাৰ দিনৰে এজোপা সাঁচি গছ। এতিয়া এন্ধাৰ, গতিকে নাযাওঁ আৰু সেইফালে, পিছত আহিলে নিশ্চয় দেখুৱাম। থানৰ ভিতৰৰে এইটো এটা সৰু নামঘৰ, আৰু ইয়াতো এনেকৈ নাম প্ৰসংগ হৈ আছে। এইখিনি ঠাইক কোৱা হয় গঙাপাৰ, আৰু এইটো এটা পুখুৰী হয়।
ইয়াতে এতিয়া আদৰণীয় অনুষ্ঠান হৈ আছে আৰু অলপ পিছতে ইয়াতে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব কিন্তু আমিতো থাকিব নোৱাৰিম বাৰু যিহেতু আমাৰ দেৰি হ'ব সোনকালে যাবগৈ লাগিব খোজকাঢ়ি কাঢ়ি একদম গৰম লাগি কিবা লাগি গৈছে গতিকে আইচক্ৰীম এটাকে খাওঁ আৰু চ' গাইজ যিখন গেটেৰে ভিতৰলৈ সোমাইছিলোঁ সেইখন গেটেৰে এতিয়া আকৌ বাহিৰলৈ ওলাই আছোঁ যদিহে আপোনাৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ এটা লাইক এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব থেংক ইউ বাই বাই